সকলোকে আৰু এটা নতুন মেথছৰ ক্লাছত স্বাগতম জনালো আৰু আজি আমি পঢ়িবলৈ গৈ আছো মেথছৰ এটা নতুন টপিক আৰু এটো কি হ'ব এটো হ'ব মেথছৰ পাৱাৰছ এণ্ড ইন্ডাইসেছ আমি এটা নেক্সট ক্লাছ আমি দি আছো কাৰণ আগৰ কেটা যদি ক্লাছ চোৱা নাই তোমালোকে আমাৰ ডেসক্ৰিপচনত মই দি থৈ দিম চাব পাৰিবা আৰু আজি আমি পাৱাৰ ইন্ডাইসেছ অৰ্থাৎ অসমীয়াত যদি কম ঘাত কি হয় বস্তুখিনি আমি জানিম আৰু সকলোৱে মোৰ পৰা বহুতে পঢ়ি আছে ফাউন্ডেশন কোৰ্স আনিছো এটো ইয়াতে আমি গোটে বেসিকখিনি ক্লিয়াৰ কৰিম আৰু ইয়াৰ উপৰি কিছুমান প্ৰেক্টিস সেশনসও আনিম আমাৰ কোৰ্সত আনিম প্ৰেক্টিসখিনি তো তোমালোকে ধুনিয়াকে আমাৰ স্ট্ৰাকচাৰ কোৰ্সটোত জয়েন কৰিব পাৰা যত প্ৰেক্টিস সেশনস থাকিব তাৰপৰি আমাৰ ফাউন্ডেশনখিনিটো থাকিবই মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ পৰা ই-বুক এখন আছে আমাৰ মেথছৰ কাৰণে ফাউন্ডেশনৰ 400 মান পেজৰ তো হেখন ই-বুক পঢ়িবা তাৰপৰাও প্ৰেক্টিস কৰিব পাৰিবা আৰু ইয়াৰ উপৰি মেথছৰ বিভিন্ন ধৰণৰ এক্সাম বিলাকৰ PYQ বিলাকো তাত সলভ কৰোৱা হয় গতিকে হেতু জয়েন কৰিব পাৰা ডেসক্ৰিপচনত আছে বা মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি তাৰ পৰা ল'ব পাৰিবা ঠিক আছে তো আমি বেছি দেৰি নকৰি আমি প্ৰথম আমি ফৰ্মুলা কিছুমান জানিব লাগিব ঠিক আছে আমি পাৱাৰছৰ কিছুমান ফৰ্মুলা জানিব লাগিব ঠিক আছে আই হোপ তোমালোকে বহুতে জানাই হলো মই যেহেতু বেসিকখিনিৰ পৰা আৰম্ভ কৰিছো তো কিছুমান ফৰ্মুলা তোমালোকে এখন মেথছৰ বহি বনোৱা তাত মই এবাৰ যি কৈ যাম তোমালোকে লিখি যাবা প্ৰথম কথা পাৱাৰ মানে কি হয় ধৰা a ৰ ওপৰত যদি m আছে ওপৰত আছে তো এটো কি বুলি কোৱা হয় পাৱাৰ কোনটো পাৱাৰ বুলি কোৱা হয় m ক তো a কি বুলি কোৱা হ'ব বেস যেনেকে মানে a ৰ ওপৰত m আছে মানে কি হয় a ৰ ওপৰত m আছে মানে কি হয় a into a dot 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 up to m times হেতু কোৱা হয় পাৱাৰ ঠিক আছে আই হোপ সবে বুজি পাইছা সো এতিয়া কথাটো এনেকুৱা হ'ব মই দেখাই দিছো 2 to the power 4 আছে আমি কি বুলি কওঁ 2 to the power 4 2 ৰ ওপৰত পাৱাৰ 4 অৰ্থাৎ কি হ'ব 2 into 2 into 2 into 2 মানে ওপৰত যিমানটা পাৱাৰ আছে সিমান বাৰ এই তলৰটো পূৰণ হ'ব নিজৰ লগতে এটা কিমান হ'ব 2 2 4 2 8 2 16 হৈ গল তো তেনেকুৱা হ'ব এটা ওপৰত যদি 2 থাকে তো কি হ'ব 2 টো দুবাৰ পূৰণ হ'ব এটোক আমি কি বুলি কওঁ স্কয়াৰ ওপৰত যদি 3 থাকে এটো কি হ'ব 3 বাৰ পূৰণ হ'ব হেতু কনসেপ্ট ঠিক আছে ইমান ইজি ওয়ালটো কথাই নাছিল নহয় জানো কিছুমান ফৰ্মুলা আছে তোমালোকে নোট কৰি ৰাখিব পাৰা যদি বেসটো সেম থাকে কি কলো বেসটো সেম থাকে a to the power m into a to the power n মই উদাহৰণ দি যাম ধৰা 2 to the power 2 into 2 to the power 6 হল বেসটো কি হয় সেম থাকে ইয়াত চোৱা দুইটো তলৰটো সেম ওপৰৰ এটা ডিফাৰেন্ট তেতিয়া কি হয় জানানে আমি বেসটো একেলগে লিখি দিব পাৰো ওপৰটো প্লাস হৈ যায় এইছা ওপৰটো প্লাস হৈ যায় তো ইয়াত চোৱা 2 to the power 2 আৰু 6 আছে তো কি হ'ব এটো 2 to the power 8 হৈ যাব ওপৰ দুটা প্লাস কৰি লিখি দিব পাৰা ফাৰ্স্ট ফৰ্মুলা মন ৰাখিবা সেকেন্ড ফৰ্মুলা a to the power m আছে তলত ডিভাইড যদি হৈ থাকে ওপৰত আগৰটো কি আছে পূৰণ হৈ আছে এটো যদি ডিভাইড হৈ থাকে এটো কি হ'ব a to the power m minus n এবাৰ বিয়োগ হৈ যাব ডিভাইড হলে কি হয় বিয়োগ হৈ যায় ঠিক আছে যেনেকে 2 to the power 6 2 to the power 2 আছে এটো কিমান হ'ব ডিভাইড হৈ আছে বেসটো সেম ৰাখিলো 6 minus 2 4 হ'ব হৈ গল নেক্সট এটা আছে a to the power m তাৰ ওপৰত a to the power m অলৰেডি আছে তাৰ ওপৰত আৰু এটা পাৱাৰ আহি গল n আৰু এটা পাৱাৰ দি দিলা এতিয়া কি হ'ব এতিয়া এই ওপৰৰ এই দুটা পাৱাৰ পূৰণ কৰি লিখি দিব পাৰা হল মন থাকিব যেনেকে তোমাৰ মই যদি কওঁ 2 to the power 3 ওপৰত আছে 4 তেতিয়া কিমান হ'ব 2 to the power 3 4 গুণ 12 এই ফৰ্মুলা কেটা নোট কৰি ৰাখা দেই নেক্সট আছে a to the power minus m আছে এবাৰ minus m আছে তেতিয়া কি হ'ব জানা 1 by a to the power m অৰ্থাৎ এবাৰ 3 লিখিছো 2 এ লিখি আছো 3 to the power minus 9 আছে ধৰ মাইনাস থাকিলে কৰিব টান লাগে কেনে কৰিম তো হেতু মানে ইকুৱেল টু 1 by 3 to the power 9 প্লাসত লৈ গলো ঠিক আছে এখিতে আৰু এটা কৈ থওঁ a to the power যদি -1 থাকে তেতিয়া কি হ'ব 1 by a আই হোপ বস্তু আৰু যিমান কোৱেশ্চন আমি কৰি গৈ থাকিম তোমালোকে বুজি গৈ থাকিব এটা এনেকে থাকে n a এই n টো ইয়াৰ ভিতৰত আছে তেতিয়া কি হ'ব জানে a to the power 1 by n যেনেকে এটো আছে ধৰা এটো মানে কি হ'ব 27 to the power 1 by 3 এই 3 টো ইয়াৰ ভিতৰত সোমাই আছে তো তেতিয়া 1 by 3 হয় আই হোপ কনসেপ্ট বিলাক ক্লিয়াৰ হৈছে আৰু এটা বস্তু মন ৰাখিবা a to the power 0 is always 1 যিকোনো নাম্বাৰৰ ওপৰত 0 থাকক এটো সদায় 1 এ হ'ব ঠিক আছে আই হোপ কনসেপ্ট কেটা তোমালোকৰ ক্লিয়াৰ হ'ল এটা আমি ধুনিয়াকে বুজি যাম
এটা কুৱেশ্যন কৰি যাম, কুৱেশ্যন কৰি গ'লে আমি বস্তুবিলাক ভালকৈ বুজি যাওঁ, ঠিক আছে। কুৱেশ্যনকেইটা মই এফালে লিখিব লাগিছিলে, হ'ব বাৰু, একো নাই, আমি কুৱেশ্যন কৰি বুজি যাম। প্ৰথম কি কৈছে 256 আৰু 256 ওপৰত 0.16 0.09 আছে, তো অৰ্থাৎ কি হ'ব 0.16 ইনটু 0.09। প্ৰথম মই কি কৈছিলোঁ, বেছটো যদি ছেম থাকে কি হয়, ওপৰ দুটা যোগ কৰি দিব পাৰা, 0.16 প্লাছ 0.09, এইবিলাক আগতে অহা কুৱেশ্যন আহে, PYQ হয়। তো আমি ছাইডত যোগ কৰি চোৱা, 0.09 0. কিমান হ'ব 25 হ'ব, তো এইটো হ'ব 256 ওপৰত 0.25। এতিয়া এইটো কিমান হ'ব আমি নাজানো ন, এটা কাম কৰিব পাৰিছোঁ, এইখিনিতে এটা বস্তু মনত ৰাখিবা, এইবিলাক বস্তু কৰি থাকিলে তোমাৰ বেছি প্ৰেক্টিছ হৈ থাকিব। 0.25 মানে সদায় 1/4 হয়, 0.25 মানে 1/4 হয়, মনত ৰাখিবা। তো 256 ওপৰত 1/4। এতিয়া আমি মাথা মাৰিম কি, ইয়াত 1/4 আছে, ইয়াত যদি ওপৰত টু দি পাৱাৰ 4 কৰি দিব পাৰোঁ, চোৱা ইয়াতে 1/4 আছে, এইখিনিতে যদি 4 এটা আনি দিওঁ কাটা যাব ন, তো 256ত কিবাৰ পাৱাৰ 4 লিখিব পাৰি নেকি, চাওঁচোন কেনেকৈ চাম, ছাইডত কৰি মৌলিক উৎপাদীকৰণ ফাৰ্ষ্ট ক্লাছত শিকাইছিলোঁ, 2ৰে হৰণ কৰি, চোৱা মই স্পীডত কৰি যাম কাৰণ মোৰ প্ৰেক্টিছ আছে। তোমালোকে কি কৰিবা, ছাইডত বহি এখনত ছাইডত কৰি গৈ থাকিবা, 2ৰে 256 হৰণ কৰা, কিমান পাবা চোৱা তুমি নিজে, 128, আকৌ 2ৰে হৰণ কৰা ইয়াত 64, আকৌ 2ৰে হৰণ কৰা ইয়াত 32, আকৌ 2ৰে হৰণ কৰা ইয়াত 16, 2ৰে কৰা 8, 2ৰে কৰা 4, 2ৰে কৰা 2, কেইটা পালোঁ চোৱা, 1 2 3 4 5 6 7 8, তো কিমান পালোঁ, হৈ যাব একো নাই, 2 টু দি পাৱাৰ 8 পালোঁ, 256ৰ জেগাত 2 টু দি পাৱাৰ 8 হ'ল, আৰু ওপৰত 1/4 আছে। এতিয়া মই কি কৈছিলোঁ, এটা পাৱাৰ অলৰেডি আছে, ইয়াৰ ওপৰত আৰু এটা আছে, তেতিয়া কি হ'ব, পূৰণ হৈ যাব, তো কিমান হ'ব 2 টু দি পাৱাৰ 8, ইয়াৰ পিছত ইনটু 1/4, 4 ইয়াক কাটি দিয়া 2 থাকিব, মানে 2 স্কুৱেৰ মানে 4, তো অপশ্যন 4 ইজ দ্য ৰাইট এনচাৰ। আই হোপ চবে বুজি পাইছা। নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন, কি আছে চোৱা এবাৰ, 125 ওপৰত 2/3, 625 মাইনাছ 1/4, অৰ্থাৎ ইনটু 625 ওপৰত মাইনাছ 1/4। এতিয়া আমি কি কৰিম, এই দুটা আমি ভাঙিম, চোৱা 125 আৰু 625, 2ৰেতো হৰণ নাযায়, 5ৰে হৰণ যাব দুইটাকে, তুমি কৰি চোৱা, তুমি ছাইডত কৰি চোৱা, 125 5ৰে কৰিলে 25, হৰণ কৰি চাই ল'ব পাৰা 5³ চিমিলাৰলি এইটো ছাইডত সেনেকৈ 5ৰে হৰণ কৰি চোৱা 5 4 পাবা, 5 টু দি পাৱাৰ 4, 5 4টা, এতিয়া চোৱা 5³ আৰু ইয়াৰ ওপৰত কিমান আছে 2/3 ইনটু 5 টু দি পাৱাৰ 4, ইয়াৰ ওপৰত আছে মাইনাছ 1/4 হ'ল। এতিয়া চোৱা এইটো পাৱাৰ আছে, ইয়াৰ আগত আৰু এটা পাৱাৰ আহি গ'ল, তো ব্ৰেকেট আছে, তো দুইটা পূৰণ হৈ যাব, 2/3 ইনটু 5 টু দি পাৱাৰ 4 ইনটু মাইনাছ 1/4 হ'ল। এতিয়া চোৱা 4ৰে 4ক কাটি দিয়া, 3ৰে 3ক কাটি দিয়া, 5 টু দি পাৱাৰ 2 ইনটু 5 টু দি পাৱাৰ মাইনাছ 1 ইয়াতে। এতিয়া চোৱা বেছ ছেম আছে, ওপৰত আছে বেলেগ বেলেগ, তো বেছ যদি ছেম থাকে ওপৰত দুটা আমি যোগ কৰি দিওঁ, 2 আৰু মাইনাছ 1 আছে, মাইনাছ 1ৰ লগত যোগ কৰিলে কিমান হ'ব, মাইনাছ 1 হ'ব, তো এইটো এনচাৰ 5 টু দি পাৱাৰ 1 অৰ্থাৎ 5 ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে। তো আমি কিমান পালোঁ 5 টু দি পাৱাৰ 1, কিন্তু এইফালে চোৱা, এইফালে কি আছে, দিছ ইজ ইকুৱেল টু 5 টু দি পাৱাৰ x, এইটো আৰু এইটো সমান হয় বুলি কোৱা আছে, তো 5 টু দি পাৱাৰ 1 ইকুৱেল টু 5 টু দি পাৱাৰ x, অৰ্থাৎ xৰ ভেলু কি হ'ব 1 হ'ব। এইখিনিতে বহুতে কিন্তু এটা কিছুমান এক্সামত এইখিনিতে অপশ্যন এটা 5 দি থৈ দিব, তো বহুতে 5টোত ক্লিক কৰি আহি যাব, চবৰে ভুল হ'ব, তো ভালকৈ চাবা দিছে কি, ঠিক আছে, কি দিছে ভালকৈ চাই ল'বা। আৰু মেথছটো আমি ষ্টাৰ্ট কৰাৰ আগত এইখিনি আমি জানিবই লাগিব, ঠিক আছে, নহ'লে আমি নোৱাৰিম মেথছ কৰিবলৈ। নেক্সট কুৱেশ্যনটো কি কৈছে, the sum of the square of two numbers is 146 and the square root of one of them is √5, the cube of the other number is, অৰ্থাৎ মই অসমীয়াত কৈ দিছোঁ, the sum of squares of two number is 146, দুটা নাম্বাৰ আছে, সিহঁতৰ স্কুৱেৰ কৰি চাম কৰা 146 হয়, এইটো এটা আমাক ইকুৱেশ্যন দিয়া আছে। আৰু কি কৈছে, স্কুৱেৰ ৰুট অফ ওৱান নাম্বাৰ ইজ √5, অৰ্থাৎ স্কুৱেৰ ৰুট হয় এইটো ইকুৱেল টু √5 হয়। আমি যদি দুইফালে স্কুৱেৰ কৰি দিওঁ
তো স্কুৱেৰ ৰুটটো উঠি যাব তো a কিমান হ'ব 5 a ভ্যালু 5 পালো এটা a টো গৈ ইয়াত বহাই দিয়া a এর জায়গাত যদি 5 বহাই দিও 5 স্কয়ার প্লাস b স্কয়ার ইকুয়াল টু 146 তো b স্কয়ার ইকুয়াল টু মই একেবাৰতে লৈ গৈছে এটো বস্তু ইফালে লৈ যাম 146 মাইনাস 5 স্কয়ার কৰিলে 25 তো এটো কৰিলে কিমান হ'ব 146 পৰা 25 তুমি সাইডত বিয়োগ কৰিছা 121 পাবা তো b কিমান হ'ব কি নাম্বাৰ স্কয়াৰ কৰিলে 121 হয় কোৱাচোন কি নাম্বাৰ স্কয়াৰ কৰিলে 121 হয় 11 তো b পালো 11 আমাক কি খুদিছে কিউব অফ দা আদাৰ নাম্বাৰ তো 11 ৰ কিউব আকৌ কৈ দিছো যি সকলে আমাৰ ফাৰ্স্ট ক্লাস চোৱা নাছিলে তোমালকে 1 ৰ পৰা 50 লৈকে স্কয়াৰ আৰু 1 ৰ পৰা 15 লৈকে কিউব মনত ৰাখিব লাগিব 11 কিউব 1331 হয় ঠিক আছে একেটা লাগিলে পঢ়াতে বলে আগত লগাই থৈ দিয়া মই যিকেটা তালিকা কলো নাও লেটস মুভ টু দা নেক্সট কোৱেশ্চন কি কৈছে সো মজা কোৱেশ্চন ঠিক আছে তুমি কেনেকৈ কৰিম এটো কোৱেশ্চন আমি কেনেকৈ কৰিম সো এটা এটাকে ভাঙিম আমি ঠিক আছে মই লিখি ললেহে কৰি ভাল লাগে 8 plus root over 57 plus root over 38 plus 108 plus 169 এনেকুৱা কোৱেশ্চন আহিব তো তুমি কেনেকৈ কৰিবা একদম লাষ্টৰ টোৰ পৰা আৰম্ভ কৰিবা একদম লাষ্টৰ টোৰ পৰা আৰম্ভ কৰিবা তাৰপিছত আৰামছে কৰি থাকিব পাৰিবা তো একদম লাষ্টৰ টোক ধৰিলো ঠিক আছে এটা চোৱা এটো কিমান হ'ব 169 ৰ স্কয়াৰ ৰুট তো 169 কিহৰ নম্বৰ কি নম্বৰ স্কয়াৰ কৰিলে 169 হয় 1 ৰ পৰা 50 লৈকে যদি মনত আছে ক'ব পাৰিবা 13 হৈ গল দেখিলে 13 হৈ গল তো এটো পাৰ্ট তলত আহি গল তো ইয়াত কিমান হ'ব এবিলাক লিখি থাকিব না লাগে এটো তো তলত আহিয়ে যাব এক্সাম্পল লিখি থাকিব না লাগে তো 108 প্লাস 13 যোগ কৰিলে কিমান পাবা 121 এটা কি নম্বৰ স্কয়াৰ কৰিলে 121 হয় 11 তাৰ মানে এই গুটে কেটা জায়গাত এবাৰ 11 আহি যাব ইয়াত অলৰেডি 38 আছে যোগ কৰা কিমান হ'ব 49 কি নাম্বাৰ স্কয়াৰ কৰিলে 49 হয় 7 তো এবাৰ 38 টো কাটা এখিটা আমি 7 দিব পাৰিম এতিয়া এই গুটেখিনি জায়গাত 7 দিব পাৰিম তো কিমান থাকিব ইয়াত অলৰেডি 57 আছে নেক্সট টু আৰু এখিটা 7 আহিব তো 64 কি নাম্বাৰ স্কয়াৰ কৰিলে 64 হয় 8 নহয় নে তো এটা 57 আমি ইউজ কৰিলো নেক্সট আমি এই গুটেখিনি জায়গাত কি দিম 8 তো দিম গৈ তো যেতিয়া কি হ'ব √8 + 8 √16 কি নাম্বাৰ স্কয়াৰ কৰিলে 16 হয় 4 এনসার 4 ঠিক আছে দেখাত কিমান টান লাগিছিল দেখিছা নে আমি কেনেমান ইজিলি কৰিছো বস্তুবিলাক তো তেনেকৈ কৰিবা নেক্সট কি হদিছে চোৱা এটো এনেকৈ আছে চোৱা মথনি কৈছিল যে এটো 3 টু দি পাৱাৰ n ইকুৱেল টু 27 হয় n ৰ ভ্যালু হদিছে এসএসসি সিএসএসএল ত আহা কোৱেশ্চন মই কি কৈছিল ইয়াৰ ওপৰত যদি এনেকৈ থাকে কি হ'ব ওপৰত 1 হিচাপে গুছি যায় নহয় জানো ইয়াত যদি ইয়াৰ মাজত যদি থাকে ওপৰত 1/n হৈছিল যে 27 আমি এবিলাক বস্তু সো ইয়াতে 3 আছে নিজে ভাবা এফালেও যদি আমি বেসটো 3 বনাই দিব পাৰো দুইটা সমান হৈ যাব জানো তো 27 টো তুমি সাইডত কৰিছোৱা 2 ৰে তো না যায় 3 ৰে যাব 9 বাৰ আকৌ 3 ৰে যাব 3 কিউব ঠিক আছে 3 বাৰ হ'ল তো 3 টু দি পাৱাৰ এটা সো পাৱাৰ ইয়াতো আছে পূৰণ হৈ যাব এটো বেস সমান তো ওপৰটো n/3 ইয়াত আৰু এফালে আছে 3 দুইটা সমান হৈ যাব ক্ৰস পূৰণ কৰি দিয়া n = 9 পাম ঠিক আছে আই হোপ বস্তুটো ক্লিয়াৰ হ'ল সবৰে নেক্সট যাও আচ্ছা এনেকুৱা কোৱেশ্চন আহে তোমালোকৰ এক্সামত বহুত শৰ্টকাট ইউজ কৰিব ক'ব কিন্তু এই শৰ্টকাটটো নাহিলে কি কৰিবা এনে নরমালি কি হয় জানা নাই তোমাৰ 30 দিছে ন মানে 30 টকে আকৌ স্কয়াৰ কৰিলে আকৌ যোগ মাজত যোগ আছে কিন্তু যোগ হৈ ইনফিনিটি লৈকে গৈছে নরমালি যদি এনেকুৱা থাকে নহয় তুমি চাবা দুটা কনজিকিউটিভ নাম্বাৰ যদি পূৰণফল হয় তাৰ 30 টো 5 যোগ 6 গুণ 30 হল এনেকুৱা কোৱেশ্চন দুটা কনজিকিউটিভ নাম্বাৰ যদি হয় 5 6 গুণ 30 এই ডাঙৰ নাম্বাৰটো এনসাৰ হ'ব ঠিক আছে সিমিলাৰলি ইয়াত জায়গাত যদি আমাৰ 12 থাকিলে হয় 12 + 12 + 12 তো তেতিয়া কি হ'ব 3 4 গুণ 12 তো এই ডাঙৰ নাম্বাৰটো এনসাৰ হ'ব ঠিক আছে এটোটো হয় কিন্তু যদি আমাক 30 নিদি বেলেগ এটা দি দিলে আমি কি কৰিম ধৰ 30 ৰ জায়গাত আমাক বেলেগ কিবা এটা দি দিলে তো আমি কি কৰিম নরমালি নিদিয়ে বাৰু হলেও কৈ দিছো তো তাৰ কাৰণে এই ফৰ্মুলাটো ইউজ কৰিবা ঠিক আছে y কি হ'ব y = 1 + √1 + 4x / 2 এটোই আমি বহাই চাওঁচোন 30 মানে x ৰ জায়গাত আমি 30 বহাম তেতিয়া কি হ'ব 1 + √1
1 প্লাছ 4 ইনটু 30 ডিভাইডেড বাই 2 1 প্লাছ ৰুট অভাৰ এতিয়া চোৱা মই একেবাৰতে কৈ দিছোঁ 30 4 গুণ কিমান হ'ব 120 আৰু 1 আছে মানে 121 ডিভাইডেড বাই 2 মই আকৌ কৈছোঁ 1 পৰা 50 লৈকে স্কুৱেৰ মনত ৰাখিবা 121 কিহৰ স্কুৱেৰ হয় 11ৰ ডিভাইড বাই 12 2 তো এইটো 1 11 12 ডিভাইড বাই 2 এইটো হ'ব 6 তো এনসাৰ 6 ইজ দা ৰাইট এনসাৰ ঠিক আছে তো এই ফৰ্মুলাটো ইউজ কৰিবা তোমালোকে আই হোপ সবৰ ক্লিয়াৰ হৈছে নেক্সট এনেকুৱা কোৱেশ্চন আহে এই কোৱেশ্চনটো তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিবা আৰামছে কৰিব পাৰিবা ঠিক আছে তো এইটো সবে ইউজ কৰিবা n টাইমছ লৈকে থাকিব ইয়াত 4 বাৰ আছে এইটো ফৰ্মুলা ইউজ কৰিবা এই কুৱেশ্যনটো যদি মই যিবিলাক পঢ়াই আছোঁ PDF যদি লাগে কমেণ্ট কৰিবা মই ডেছক্ৰিপশ্যনত দি দিম নেক্সটটো চোৱা কি কৈছে 9 root x equal to 12 root 12 plus 147 x কিমান হয় SSC CHSL ত আহা প্ৰশ্ন হয় আমি কি কৰিম চোৱা 9 root x equal to root 12 plus root over 147 তুমি কি কৰিম চোৱা root x equal to আমি কৰিলোঁ ধৰা 9 টো এফালে লৈ গ'লোঁ 9 টো তলত গুচি যাব 12 ভাঙি দিয়া 3 4 গুণ 12 প্লাস 147 কো 3 এ হৰণ কৰিছা কিমান পাবা 49 পাবা ঠিক আছে এটা কি হ'ব ন 3 এ হৰণ কৰি চাইছো মানে √3 ৰুটৰ ভিতৰত যদি 3 আৰু 4 আছে তাৰ মানে কি √3 * √4 হ'ব প্লাস √3 * √49 ৰুটটো মানে ভাঙি ভাঙি দিছো এটা চোৱা √4 মানে কি হয় 2 কিহৰ স্কয়াৰ ৰুট 4 হয় 2 হয় মানে 2 √3 প্লাস ইয়াতে 49 টো কিহৰ স্কয়াৰ 7ৰ হল তো ইয়াত 9 আছে চোৱা ইয়াতো √3 আছে ইয়াতো √3 আছে যদি একে থাকে আমি কমন লৈ লম যদি √3 টো ইয়াৰ পৰা কমন লৈ আহিলো থাকিল কি 2 প্লাস 7 ইয়াৰ পৰা 7 টো আহিলে তো এটো হ'ব √3 * 9 ডিভাইডেড বাই 9 কাটি দিলো থাকিল কিমান আমাৰ এফালে √x আছে এফালে পালো √3 তো ইয়াৰ পৰা x কিমান হ'ব 3 হ'ব ঠিক আছে x হ'ব আমাৰ 3 নাও লেটস মুভ টু দা নেক্সট কোৱেশ্চন বেছি কোৱেশ্চন নাই আৰু ঠিক আছে তো ইমান কেটা আছিল আমাৰ নেক্সট ক্লাছত মই আৰু এটা চেপ্টাৰ লৈ আহিম আৰু এটা কনসেপ্ট বুজাই দিম কোৱাড্ৰেটিক ইকুৱেশ্যনটো দিম নেক্সট ক্লাছত অকমান মই ক্লাছ 10 ত দিয়া আছিল হেখিনি তোমালোকে জানিব লাগিব তাৰ পিছত আমি অকমান হাই লেভেলৰ কোৱেশ্চন লাহে লাহে গৈ থাকিম গতে ফাউন্ডেশন খিনি আমাৰ ষ্ট্ৰং কৰি লম আগতে যদি ভিডিওটো ভাল লাগিছে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি যোৱা সকলোৱে